এতিয়া মই আহি পালোঁ দেখিলে পুখুৰী। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আজি অলপ দেৰিকৈ উঠিলোঁ, 10টামান বাজিলে, কাৰণ আজি ছানডে হয়। ছানডে অলপ টোপনি বেছিকৈ মাৰিব মন যায়, যি কি নহওক। চ' আজি মই যাব ওলাইছোঁ অলপ শ্বপিং কৰিবলৈ, ঈদৰ কাৰণে অলপ শ্বপিং কৰোঁ। তো ব'লক মোৰ লগত, বাট তাৰ আগতে অলপ ঘৰটো অলপ চাফা কৰি লওঁ, লেতেৰা হৈ আছে। হৈ গ'ল, এতিয়া যাওঁ বোলো, ঘৰ চব চাফা হৈ গ'ল, এতিয়া যাওঁ। এতিয়া মই আহি পালোঁ দেখিলে পুখুৰী, আৰু ইয়াৰ পৰা মই যাম পাণবজাৰত অলপ কিতাপ কিনিব আছে। তাৰপিছত তাৰ পৰা অলপ কাপোৰ কিনিবলৈ ফেঞ্চি যাম। পাণবজাৰত যোনখন বুক কিনিব আহিছিলোঁ সেইখন বুকটো নাপালোঁ, এতিয়া গৈ আছোঁ ফেঞ্চি। ফেঞ্চিতো ভাল কুৰ্তা নাপালোঁ, এতিয়া অলপ বিশালত আছে, চাওঁ ইয়াত কুৰ্তা যদি পাওঁ লৈ ল'ম। ভাল কুৰ্তা নতুন থিংছো আছে ইয়াত। পেণ্ট আছে, পেণ্ট লৈ লৈছোঁ অলৰেডি, পেণ্ট লোৱা হৈ গৈছে। তো কুৰ্তা অৱস্থা টাইট হৈ গৈছে এতিয়া বহুত, মানে আজি গোটেই দিনটো এতিয়া 3:30 বাজিলে, আৰু অলপ সময় পিছত ইফতাৰীয়ে কৰিব লাগিব। মই বনাব লাগিব আৰু ইফতাৰী, তো ইফতাৰীও বনাব লাগিব। সোনকালে বজাৰখিনি কৰি গুচি যাব। আহি থাকোঁতে অলপমান বৰষুণতো ভিজি গ'লোঁ, তো আহি গা চা ধুই কেনে ইফতাৰী কৰিও ল'লোঁ। আৰু এতিয়া মই প্ৰিপেয়াৰ কৰি আছোঁ বিৰিয়ানী বনাম, চিকেন বিৰিয়ানী। এয়া চব ৰেডি, এয়া চিকেন মেৰিনেট কৰি থৈ দিছোঁ, আৰু বাকী তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। লাষ্ট ভিডিঅ'টো শ্বৰ্ট আৰু এইটোৰ মাজত 3 ঘণ্টাৰ ডিফাৰেঞ্চ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। বাই।